আজিৰ অতিথি জনপ্ৰিয় সৌন্দৰ্য বিশেষজ্ঞা বিউটি কেয়াৰ মণ্ডিতা গোস্বামী। শৈশৱতে অভিনয় কৰি ভাল পোৱা মণ্ডিতা গোস্বামীয়ে কিদৰে প্ৰতিষ্ঠিত হ'ল সৌন্দৰ্য জগতখনত। ভাৰতবৰ্ষৰ বিখ্যাত সৌন্দৰ্য বিশেষজ্ঞা শ্বেহনাজ হুছেইনৰ ওচৰত প্ৰশিক্ষণ লৈছিল। তেওঁ ব্ৰাইডেল মেকআপ, এডিটৰিয়েল শ্বুট, প্ৰস্থেটিক মেকআপৰ লগতে দেশ বিদেশৰ বহু জনপ্ৰিয় মডেলক মেকআপ কৰি জনপ্ৰিয় হ'বলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ জনপ্ৰিয় অনলাইন শ্বপিং ছাইট মিন্ত্ৰাতো তেওঁৰ মেকআপৰ যোগেদি জনপ্ৰিয় হ'বলৈ সক্ষম হৈছে। সম্পাদিকা কৰবী শৰ্মাৰ সৈতে এইগৰাকী প্ৰতিষ্ঠিত সৌন্দৰ্য বিশেষজ্ঞা বিউটি কেয়াৰ মনৰ অনুভৱ পোহৰ লাইফ 8ৰ বিশেষ অনুষ্ঠানত। আছোঁ মণ্ডিতা গোস্বামীৰ ঘৰত আৰু তেওঁৰ সৈতে মই আপোনালোকক পৰিচিত কৰাই দিম। এয়া হৈছে মণ্ডিতা গোস্বামী বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ আপোনালোকলৈ। ধন্যবাদ বাইদেউ। পোহৰৰ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। ভাল লাগিছে আপোনালোকে এনেকৈ আহিছে মোৰ ইয়ালৈ। বাইদেউ, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যিহেতু এগৰাকী উচ্চ শিক্ষিতা নাৰী, আপুনি স্নাতকোত্তৰ ডিগ্ৰী আপুনি লৈছে, ছ'চিয়লজিত আপোনাৰ অনাৰ্ছ আছিলে নহয় জানো? কিন্তু সাধাৰণতে স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত সকলোৱে চাকৰিৰ প্ৰতি ধাৱমান হয়, কিন্তু আপুনি দিল্লীলৈ গ'ল। আপুনি সৌন্দৰ্য বিশেষজ্ঞা হ'বলৈ হেয়াৰ ড্ৰেছাৰ বা মেকআপৰ কাৰণে আপুনি দিল্লীলৈ উৰা মাৰিলে। ইয়াৰ প্ৰতি আপোনাৰ সৌন্দৰ্য বিশেষজ্ঞা হ'বৰ বাবে আপোনাৰ কেনেকৈ ৰাপ আহিলে বা কিদৰে আপুনি আকৰ্ষিত হ'ল? আকৰ্ষিত মানে এইটো আচলতে সৰুৰ পৰাই চাগে আছিলে বুলিয়ে ক'ম। সৰুতে যেতিয়া আপোনাৰ মানে মই স্কুলত পঢ়া বা কলেজত পঢ়া দিনৰ পৰাই তেতিয়া কি আছিলে, আমি যে সেই ঘৰৰ ওচৰৰ যে বাবিলাকৰ বিয়া হয় আৰু কাৰোবাৰ ঘৰত কিবা এটা ফাংচন হ'ল চবকে উলিয়াই দিওঁ তাৰমানে এনেই আৰু খোপাটো বান্ধি দিছোঁ। তেতিয়ানো কি আৰু খোপাটো বান্ধি দিয়া, ফুট এটা দি পেলাই ধুনীয়াকৈ বেনি গাঁঠি খোপা বান্ধা কিবা কৰা, সেইবোৰ ভাল লাগে আৰু মোৰ সেইখিনি কৰি ষ্টাইলটো কৰি ভাল লাগে। মেবি সেই আৰু ষ্টাইল কৰি পেলাই কিবা এটা সেই ৰংটোৰ লগত ৰংটো মিলাই পেলাই ভাল পাইছিলোঁ। ঘৰতো কিবা এটা বস্তু ক'ৰবাত ৰংটো মিলাই ইটোৰ লগত সিটো মিলাই পেলাই সজাই পেলাই সেইখিনি বস্তু কৰি থাকোঁতে শ্ল'লি চাগৈ মই মানে নিজে ফিল কৰিছিলোঁ এইটো লাইনৰ প্ৰতি চাগে মই অকণমান ইণ্টাৰেষ্টেড মানে নিচিনা নিজকে লাগিছিলে। কিন্তু কি হৈছে আচলতে আমাৰ সেই সময়ত মই অলপমান আমাৰ ঘৰত মানে পৰিৱেশটো এনেকুৱা আছিল যে কোনোবাই এনেকৈ বিজনেছ কৰিব বা কিবা কৰিব, সেইটো অলপমান কনজাৰ্ভেটিভ আৰু মা দেউতাহঁতে বহুতৰে এক ধাৰণা থাকে যে উচ্চ শিক্ষিতা হৈ বা অলপ পঢ়াৰ পাছত মেকআপ আৰ্টিষ্টহে হবিনে বা তই হেয়াৰ ড্ৰেছাৰহে হবিনে, তেনেকুৱা এটা ধাৰণা। সেইটো মানে কি, সেইটো মানে আচলতে কথাটো এনেকুৱা হৈ গ'ল, মানে মই ঘৰৰ বহুত সৰু আছিলোঁ দাদা বাহঁততকৈ, আৰু তেতিয়া সৰু থাকোঁতে আচলতে কি হ'ল, মই যদি কিবা এটা বস্তু কওঁ মানে সৰুটো কথা সদায় মানে সৰু নিচিনাকৈ ভাবা হয় ন, যে এইনো কি কৈ আছে, এই মানে কথাটো ইমান গুৰুত্ব নোহোৱা নিচিনা হয়। আপোনাক কেতিয়া কোৱা নাছিলেনে যে তই চাকৰি কৰ বা ইণ্টাৰভিউ দে? কৈছিলে। মই মানে মুখোপন দাই এবাৰ মোৰ এইটোও মনত আছে, মুখোপন দাই বাৰান্দাত বহি আছোঁ তেতিয়া চাগে BA পাছ কৰি। দেউতাই মানে আহি পেলাই কাৰেণ্ট গৈছে, বাৰান্দাত বহি আছোঁ, দেউতাই আহি বিচনীখন মাৰি মোৰ ওচৰত দি পেলাই হেৰি কৰি কৈছে, মই জানো তই যি কৰিব খোজ তই ভালেই কৰিবি কিবা এটা, কিন্তু মা তই এটা কাম কৰ, মানে পাৰিলে হেৰি কৰ, মানে MA টোও কৰ, মানে এনেকৈ বুলি কৈছিলে। তেতিয়া মই মাহঁতে মানে মনটো দুখ লাগিছে যদিও কৰিছোঁ আৰু সেই MA কৰি থাকোঁতে আচলতে প্ৰথম এডমিশ্যন যেতিয়া লৈছোঁ আৰু MA কৰিবলৈ বুলি লওঁতে তাৰ পাছতে আচলতে মোৰ MA ফাৰ্ষ্ট হেৰিতে
মোৰ বিয়া ঠিক হৈছে তেতিয়া বিয়া ঠিক হৈছিলে মোৰ এজনী মানে সেইটো এটা মানে হেৰি আৰু ষ্টৰিটো ক'বলৈ গ'লে শ্বৰ্টত আপোনালোকক অকণমান ক'ব পাৰোঁ তো মোৰ বন্ধু এজনী ঘৰলৈ মানে মই প্ৰায়ে যাওঁ স্কুল বন্ধু তো ইউনিভাৰ্চিটিৰ পৰা আহোঁতে তাইৰ ঘৰত সোমাওঁতে তাই ঘপকৈ সুধিলে তোৰ ল'ৰা ছোৱালী ঠিক হ'ল বোলে এইবোৰ কথা মোক সুধি নাথাকিবি এনেকৈ ক'লোঁ তো তাই সুধি থাকোঁতে তেতিয়া তাৰমানে কি হ'ল মই ক'লোঁ তই যদি ছিৰিয়াছ হয় তেতিয়াহ'লে মাহঁতক ক'বি মোক এইবোৰ কথা সুধি নাথাকিবি MA তেতিয়া লৈছোঁ এইবোৰ এতিয়া মোৰ 2 বছৰলৈ মই ভবাও নাইকিয়া সুধিব আছে যেতিয়া মাহঁতক সুধিবি তো তাই সঁচাকৈ ইমান ছিৰিয়াছ হ'ল যে তাই আহি পেলাই মানে মাহঁতৰ ওচৰলৈ আহিলে পাছদিনাখন তাইও আহিলে তাই মানে পেৰেণ্টছক লৈ পেলাই তো তেওঁলোকেও ছিৰিয়াছলি ক'লে দেউতাই মানে কি হ'ল যে ইমান মৰমত তাই কৈছে কথাটো কিবা এটা চাগে থাককচোন তাই মানে হেৰি কৰে তো আমাৰ মানে নকল দিয়া ছিষ্টেম এটা আছেতো তো দেউতাই থৈ দিলে এড্ৰেছটো তো দেউতা কিবা সংক্ৰান্তত যোৰহাট আহিলে যোৰহাট আহোঁতে মোৰ শহুৰ আছিলে ডক্টৰ মানিক খাউণ্ড দেউতা ঢুকালে তো দেউতাই তেতিয়া তাৰমানে কি কৰিলে আপোনাৰ ইয়ালৈ আহি সোমাই দুইজনৰ কথা পাতি মানে ভাল পালে দুইজনে কথা পাতি তাৰপিছতে শহুৰেও ক'লে যে আমি লগ কৰিব খোজোঁ তাইক তো কথা বতৰা পতা হ'ল তো তেওঁলোকে শহুৰে তেতিয়া কৈছে যে মা তোমাৰ পঢ়া শুনা যি কমপ্লিট কৰা আৰু আমাৰ আপত্তি একো নাই তোমাৰ লগত তেতিয়া মই ক'লোঁ মোৰ একো আপত্তি নাই কিন্তু মানে ভৱিষ্যতে যিজনৰ লগত কটাম তেওঁ অকণমান তেওঁৰ লগত নাজানাকৈ দিগদাৰ হ'ব কৈছে তোমালোকে কথা পাতা যেতিয়া তোমালোকৰ ভাল লাগিব মোক ক'বা এনেকৈ ক'লে তাৰপিছত মই কথা পাতিলোঁ আমি দুজনে কথা চথা পাতি যেতিয়া কিছুমান বস্তু মিলি মই এতিয়া ক'লোঁ মোৰ এনেকুৱা এইম আছে হেৰি আছে শহুৰেও মানে ক'বলৈ মই সঁচা কথা কওঁ মোক শহুৰৰ ঘৰখনে বহুত ছাপোৰ্ট দিছে সেইটো ক্ষেত্ৰত শহুৰ হওক শাহু হওক সকলোৱে মোক ছাপোৰ্ট দিছে সেইটো বস্তুত যে কিবা এটা কৰাত তুমি যি কৰা তোমাৰ পঢ়া শুনাখিনি কমপ্লিট কৰি তোমাৰ নিজৰ লাইনটো ল'বলৈ খুজিলে তুমি ল'বা তো সেইটোৱে মোৰ মানে এটা সাহস হ'ল সেই সাহসটোৰ পাছতে তাৰমানে সেই সাহসটো তেতিয়া মাহঁতেও হয়তো মানে সাহস পালে যে অ'কে তাই ভৱিষ্যতে য'ত যাব সেইখন ঘৰে যদি ছাপোৰ্ট দিছে আমাৰনো কি আছে চ' তেওঁলোকে তেতিয়া তাৰমানে ছাপোৰ্ট দিয়াত বিয়া ঠিক হয় যে মানুহবোৰে গিফ্ট দিব খোজে মই তেতিয়া মানে বিয়া এটাই কথা কওঁ 100 টকা গিফ্ট দিওঁ যদিও মোক টকা 100কে দিবি তাৰমানে মই পইচা গোটাওঁ তো সেই পইচা গোটাই বিয়া ঠিক যেতিয়া বিয়া হৈ গ'ল বিয়াৰ পাছত দিল্লী গৈছোঁ তো দিল্লী যাওঁতে মানে আপোনাৰ মই চিধা গৈ পেলাই মানে শ্বেনাজ হুছেইন তেতিয়া আৰু সেই সময়ত আজি মই 15 বছৰ আগৰ কথা 2007ৰ কথা কৈ আছোঁ তো মই শ্বেনাজ হুছেইনৰ তাতেই বিউটি ইণ্ডাষ্ট্ৰি ৰিলেটেড মানে তেখেত শ্বি ইজ দ্য পায়নিয়াৰ আৰু ডেট টাইম তো তেখেতৰ ওচৰতে মানে গোটেই বিউটিৰ হওক মেকআপৰ হওক হেয়াৰৰ হওক এডভান্স গোটেই ট্ৰেইনিংখিনি তেখেতৰ ওচৰত ল'লোঁ তো তেনেকৈ এই ট্ৰেইনিং আপুনি কিমান দিনৰ লৈছিলে মোৰ প্ৰায় 6 মাহ নৰ্মেল যিটো আপোনাৰ মানে বিউটি এণ্ড গোটেইখিনি বেচিক্সখিনি আছিলে দেন তাৰপাছত এডভান্স লৈছিলোঁ এটাকৈ এডভান্স লৈছিলোঁ এডভান্স লৈ তাতেই মই অলপ দিন এজ এ মানে ষ্টুডেণ্টে যেনেকৈ মানে ইণ্টাৰ্ণ কৰা নিচিনাকৈ অলপ দিন তাতো কৰিছিলোঁ তাৰপাছতো মই আকৌ নয়দাত এখন চালন এখনত অলপ দিন কৰিছিলোঁ তো তাত প্ৰেক্টিকেলৰ হেৰি লাইনখিনি আৰু কি হয় জানে বিভিন্ন জেগাত কাম কৰাৰ লগে লগে বিভিন্ন কথা শিকা হৈ যায় তো মই সেইটো ভাবোঁ যে এঞ্জেলত যেতিয়া এঞ্জেল বুলি এখন চেলুন আছিলে তো নয়দাত হয় তো তাতে তেতিয়া মই এজ এ বিউটি কাম মেকআপৰ প্লাছ তেওঁলোকে মোক মেনেজেৰিয়েলখিনি চাবৰ কাৰণে দিছিলে চ' সেই মেনেজেৰিয়েলখিনি সেইখিনি চাওঁতে কিছুমান বস্তু কেনেকৈ হেণ্ডেল কৰিম সেই কথাখিনি শিকিলোঁ তো তাৰ পাছতে মই আকৌ এটা স্পা ইণ্ডাষ্ট্ৰীত গ'লোঁ চন্দন স্পৰ্শ বুলি তো চন্দন স্পৰ্শত যাওঁতে তেতিয়া তাত তেওঁলোকৰ আণ্ডাৰতে আকৌ হাবিয়া ইণ্টাৰনেশ্যনেল গ্ৰুপত এটা ট্ৰেইনিং দিছিলে তো তেতিয়া সেইটো খুব ডাঙৰ স্পা এখন আছিলে 7,000 স্কুৱেৰ ফিট তো GK2ত আছিলে বহুতখিনি ষ্টুডেণ্টৰ সৈতে আপুনিও আছিলে সেই মানে তেতিয়া ট্ৰেইনিং সেই তেতিয়া নতুন এটা অভিজ্ঞতা আৰু তাৰ ক্লায়েণ্টবিলাক মানে অলপমান পশ ক্লায়েণ্ট মানে তেওঁলোক অলপমান মানে হেৰি আৰু অলপ চকুত লগা ক্লায়েণ্ট অলপ হয় আৰু তো তেওঁলোকৰ লগত কৰোঁতে স্পাৰ পৰিৱেশটো অলপ বেলেগ হৈ গ'ল নতুন কথা আৰু শিকিলোঁ অকণমান নিজক আৰু ডিচিপ্লিন কৰিবলৈ শিকিলোঁ আৰু তেনেকৈ কৰোঁতে লাহেকৈ আপুনি ধৰক তাত মানে ছেকশ্যন বাই ছেকশ্যন ডিভাইড কৰিছে তো মোক মানে বিউটি আৰু মেকআপৰ লগত দিছিলে চ' বিউটি এণ্ড মেকআপৰ বস্তুটো কৰিলোঁ কৰি লাহে লাহে আচলতে মই পিছলৈ আচলতে মোৰ ছোৱালী এজনীও জন্ম হ'ল চ' তেতিয়া চাকৰিটো এৰি মই অলপ দিন ফ্ৰীলান্স কৰিছিলোঁ
তো ফ্ৰিলান্স মই তেতিয়া মানে লাহেকৈ ফটোগ্ৰাফাৰৰ লগত কৰিলোঁ ফটোগ্ৰাফাৰৰ লগত যিটো মেকআপ ৰিলেটেড ফ্ৰিলান্স মানে তো সেই ফ্ৰিলান্স কৰি থাকোঁতে মডেলসকলৰ লগত সাধাৰণতে যিখিনি কৰা হয় আমাৰ দৰ্শকসকলে জানিব পাৰে মডেলিং ৰিলেটেড আৰু যিবিলাক আপোনাৰ এডিটৰিয়েল শ্বুট হয় বা যিটো মানে আপোনাৰ পোৰ্টফলিঅ' কোনোবাই কৰিব খুজিছে তাত অকণমান ফিল্ডখন বেছি ভাষ্টটো হয় তো সেইটোও কৰিছিলোঁ প্লাছ মই ছাইড বাই ছাইড তাত এটা বস্তু আছে কি ছোৱালীবিলাকে বিয়া ঠিক হ'বলৈ বা আপুনি ধৰক মই ক'ৰবাত ওলাই গৈছোঁ মোৰ নিজৰ কাৰণে মেকআপটো কেনেকৈ কৰোঁ কি কৰোঁ আপুনি অকল নিজৰ কাৰণে ধৰক তো সেই পাৰ্চনেল যিটো গ্ৰুমিং তাত সেইটো খুব আছে চ' সেই মই ঘৰতে থাকি তেনেকৈ মানে পাৰ্চনেল গ্ৰুমিঙৰ অলপমান ট্ৰেইনিঙো দিছিলোঁ প্লাছ লগতে মানে কি হৈছিলে মোৰ ছোৱালী যিহেতু সৰুটো তো এটলিষ্ট এৰি যাবলৈ অকণমান মানে সুবিধা যিহেতু হয় তাইক তো সেইটো কাৰণে ঘৰতে থাকি তেনেকৈ তাইকো চোৱাও হৈছিলে প্লাছ মোৰ মানে তেতিয়া গ্ৰুমিঙৰ ক্লাছেছবিলাক কৰা তো সেইটোৰ পৰা হয়তো মই অকণমান নিজকে নিজেই ডেভেলপ কৰিবলৈ পাৰিছিলোঁ নিজকে মানে চাগৈ ভাবোঁ তো ইমান দূৰ অসমৰ পৰা আপুনি দিল্লীলৈ গ'ল দিল্লীৰ পৰা আকৌ নয়দাত গ'ল শিকাৰ কোনো বয়স বা আগ্ৰহটো থাকিলে বহুখিনি কথা শিকিব পাৰি এয়াই আপুনি আমাৰ বাবে প্ৰেৰণা আমাৰ মহিলাসকল বা যুৱতীসকলৰ কাৰণে আমি বহুতো কথা পাতিম বহু কথা আহি আছে বাইদেউ এগৰাকী অভিনেত্ৰীও লগতে এগৰাকী গ্ৰুমাৰ আমাৰ যিটো ফিজিকেল আৰু মেণ্টেল ডেভেলপমেণ্টৰ ওপৰত কাম কৰে নহয় জানো গ্ৰুমাৰে সকলোখিনি দিয়ে আমি সকলো কথা পাতিম আপোনালোকে চাই থাকিব প্ৰিয় দৰ্শক মণ্ডিতা বাইদেউ এগৰাকী প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট হেয়াৰ ড্ৰেছাৰ তেওঁ নিজেও এগৰাকী সৌন্দৰ্যৰ সমাহাৰ বুলি ক'ম এইবাবেই ক'ম যিহেতু তেওঁ প্ৰতিটো বিষয়তে তেওঁৰ ৰাপ আছে নাটক অভিনয় বা গ্ৰুমিঙৰ ক্ষেত্ৰত আৰু তেওঁ বহুকেইখন নাটক কৰিছে আমাৰ যোৰহাটৰ কিমানজন দৰ্শক শ্ৰোতাই এই বিষয়ে জানে নাজানো কিন্তু ডিব্ৰুগড়ত তেওঁ কেইবাখনো নাটক ইতিমধ্যে কৰিছে চিৰাজ হেমলেট আদিৰ দৰে বিখ্যাত নাটক তেওঁ কৰি আহিছে কি ক'ব বাইদেউ কেনে অভিজ্ঞতা নাটকৰ ক্ষেত্ৰত ষ্টেজৰ কথা ক'লেতো একদম মানে এইখিনিতে যে শুকে খুন্দা মাৰে হয় ষ্টেজৰ লগত সেইটো ধৰণে জড়িত আছোঁ হয় সৰুৰ পৰা আচলতে নাটকৰ লগত জড়িত দেউতাৰ লগতেই দেখা হয় দেউতাৰ লগত মানে দেউতাৰ লগত নাটক কৰা আৰু মই মানে ডিব্ৰুগড়ত যিটো আখৰা ঘৰ হয় তাৰ ষ্টুডেণ্ট আছিলোঁ আখৰাঘৰ অসীম শৰ্মাৰ আখৰা ঘৰত তেতিয়া জিন্তুদাৰ লগতে মানে থাকি প্ৰথম তেওঁ সেই হেমলেটখনৰ কাৰণে কৈছিলে শেক্সপিয়াৰৰ যি তাৰ আগত আপুনি অভিনয় কৰিছিলে নেকি তাৰ আগত অভিনয় বুলি তেনেকৈ কৰা নাই স্কুল কলেজত অলপ চলপ কৰা আৰু কিন্তু ভালকৈ যে যিটো বস্তু আপোনাক ধৰক অকণমান বুলি ক'বলৈ গ'লে মানে এটা ষ্টেপ দিয়ে ন এক্টিঙৰ কাৰণে মই হেমলেটখনক নাম ল'বই লাগিব তাৰমানে হেমলেটখন কৰি পেলাই বহুতখিনি তাৰ অফেলিয়া কেৰেক্টাৰটো কৰিছিলোঁ তো সেইটো কেৰেক্টাৰ কৰাৰ পাছত আজনকা আছে নাট্য চৰ্চা আছিলে মুনিন ভূঞাৰ তো নাট্য চৰ্চাৰ লগত মই হানুচ কৰিছিলোঁ হাতী আৰু ফান্দিখন আপোনাৰ ৰেডিঅ'ত নেশ্যনেল এৱাৰ্ডো পাইছিলে তো আমাৰ বাবে এক সুখবৰ তো সেই হাতী আৰু ফান্দিখনৰ মুনিন ভূঞা তেখেত ঢুকালে তো তেখেতৰ সেইখন নাটক পিছত যেতিয়া ষ্টেজত কৰিছিলে তো ষ্টেজত এবাৰ কৰোঁতে ময়ো মানে তাত সেই তাত এটা মানে পমি বুলি কেৰেক্টাৰ এটা আছিলে তো সেইটো কৰিবলৈ সুবিধা পাইছিলোঁ বাইদেউ আপুনি জনপ্ৰিয় অভিনেতা বাহাৰুল ইছলামৰ লগতো আপুনি কাম কৰিছে নাটক কৰিছে তাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান ক'ব সেইটো বহুত আগৰ কথা মানে তেতিয়া নাটক নহয় সেইখন এখন টেলিফিল্ম আছিলে টেলিফিল্ম আপোনাৰ দেৱীপীঠৰ তেজ গৌতম বৰা তেখেতে কৰিছিলে দেৱীপীঠৰ তেজ মামণি ৰয়ছম গোস্বামীৰ দুটা ষ্টৰী তো সেই ষ্টৰীটোৰে তাতে দুটা কেৰেক্টাৰ আছিলে মানে কামাখ্যাৰ ৰিলেটেড এগৰাকী অষ্ট্ৰেলিয়ান লেডিয়ে কৰিছিলে এটা কেৰেক্টাৰ মই কৰিছিলোঁ তো সেই কৰোঁতে তেতিয়া বাহাৰুল ইছলাম তেখেতক লগ পাইছিলোঁ তাত আপোনাৰ আৰু এজন এতিয়া সকলোৱে চিনি পাব নিশ্চয় চাগৈ বিভূতিভূষণ হাজৰিকা তেখেতো আছিলে প্লাছ বৰ্তমান লোকেল উৎপাদক আছে হয় আৰু ৰুণু দেৱী তেখেতসকল বহুত ডাঙৰ মানে আৰু তো মই সেই আৰু অলপমান এটা কৰিছিলোঁ তেতিয়াতে অভিজ্ঞতাৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ বাইদেউ আপুনি আমাৰ ভাৰতৰ ইণ্ডিয়ান শ্বপিং ছাইট
বিখ্যাত মিন্ত্ৰাত আপুনি কাম কৰিছিলে তাৰ অভিজ্ঞতাৰ বিষয়ে আমাক কি ক'ব মিন্ত্ৰা মই কৰিছিলোঁ আপোনাৰ 2014 পৰা 2017লৈকে তো মিন্ত্ৰাৰ এক্সপিৰিয়েঞ্চৰ পৰাই বহুতখিনি কথা আৰু শিকিবলৈ পাইছিলোঁ এখন ভাষ্ট ৱৰ্ল্ড দেখিছিলোঁ সেইখন কৰোঁতে আপোনাৰ মানে যিটো শ্বপিং মানে আপোনাৰ মই এপেৰেলছত আছিলোঁ মানে আপোনাৰ যিটো অনলাইন শ্বপিং হয় অনলাইন শ্বপিঙত যিটো আপোনালোকে যিটো চাৰ্চ কৰে যে ষ্টুডিঅ'ৰ চাৰ্চ কৰে তো সেই চাৰ্চ কৰোঁতে যিবিলাক মানে মডেলছবিলাকক কৰিব লাগে তো আমাৰ সেই তেনেকৈ ষ্টুডিঅ' আছিলে ষ্টুডিঅ'ত মই ফটোগ্ৰাফাৰ এনেকৈ আমি মানে টাৰ্গেট থাকে আৰু টাৰ্গেট অৰিয়েণ্টেড হৈ আমি তেনেকৈ মডেলবিলাকক ৰেডি কৰিব লাগে তো সেয়া আৰু তেনেকৈ বিভিন্ন ধৰণৰ মডেলছ লগ পাইছিলোঁ কেতিয়াবা ৰাছিয়ান পাইছোঁ কেতিয়াবা আপোনাৰ হয়তো US-ৰো কাৰোবাক পাইছোঁ কেতিয়াবা আফগান ৰিলেটেড আফগানিস্তান মানে কোনোবা কাৰোবাকো পাইছোঁ বহুতো সংস্কৃতিৰ লগত আপুনি তেতিয়া সেইখিনি বস্তু কৰোঁতে আচলতে আৰু হয়তো মই মেকআপৰ ৰিলেটেড বহুত কথা শিকিব পাৰিলোঁ মানে কি আপোনাৰ ধৰক সময় আছে ইমান সময়ৰ ভিতৰত কমপ্লিট কৰি দিয়ক আৰু স্ক্ৰীনখনত ইমান এনেকৈ দেখিব নালাগিব এইটো বস্তু এই ফলটো আৰু ঢাকি দিয়ক তো নতুন নতুন কথা যিমানেই আপুনি হয় ন বহুত বেলেগ বেলেগ ধৰণৰ পৰিৱেশ পোৱাৰ লগে শিকা হয় তো মই ভাবোঁ সেই সময়ত হয়তো মিন্ত্ৰাই মোক বহুত শিকালে গতিকে মই মানে মিন্ত্ৰাৰ কাৰণে মই নিজকে বহুতখিনি চেঞ্জ হৈছে বুলি ভাবোঁ আৰু বহুতখিনি মেকআপৰ ৰিলেটেড বহুত কথা আৰু শিকিব পাৰিলোঁ তেতিয়াই বহুত মানে নিউড মেকআপৰ লগত যিটো মানে মেকআপ যিটো মেকআপ কৰা হয় বহুত কৰা হয় বাট কিন্তু মেকআপটো মানে খুব চাফা ক্লিন দেখা হয় সেই মেকআপটো যিটো মেকআপ লুক বা নিউড মেকআপ বুলি কোৱা হয় তাৰমানে তেতিয়া সেইটো খুব কৰা হৈছিল আৰু বহুতো কথা জানিব পাৰিলোঁ খুব ভাল লাগিছে বাইদেউৰ লগত কথা পাতি এতিয়াও আৰু বহুখিনি কথা বাকী আছে বাইদেউ মেকআপৰ বিষয়ে আচলতে বহু কথা জানিবলগীয়া থাকে ইমান সহজ নহয় বছৰ ধৰি ইয়াৰ কাৰণে প্ৰশিক্ষণ ল'বলগীয়া হয় নহয় জানো এতিয়া মেকআপ বুলি ক'লে বিভিন্ন বিভাগ থাকে তাৰে আপুনি কোনকেইটা বিভাগত আপুনি লৈছিলে বা কেনেধৰণে আগবাঢ়িছিলে তাত কি ছাইড থাকে মেকআপৰ ভাগ বহুতটা আছে বহুত মানে কি আপুনি ধৰক আচলতে মেকআপৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি মেকআপটো বেছিকটো জানিবই লাগে যদি আপুনি মই ভাবোঁ এগৰাকী আৰ্টিষ্টে মেকআপটো আচলতে প্ৰথম কথা হৈছে এই মেকআপ হওক মিউজিক হওক ডান্স হওক বা কোনোবাই হেয়াৰ হওক এই গোটেই ছাবজেক্টবিলাক কি জানে ফ'ৰ্চফুলি হোৱা ছাবজেক্ট নহয় এইবিলাক ছাবজেক্ট মই আপোনাক আজি কৈ দিছোঁ কাইলৈৰ পৰা আপুনি কিন্তু হেয়াৰ ড্ৰেছাৰ হ'ব লাগিব তো পঢ়িবই লাগিব পঢ়া শুনাটো ইম্পৰ্টেণ্টৰ লগত এই ছাবজেক্টখিনি কোনোবা এখিনিতে আপোনাৰ পেশ্যন থাকিব লাগিব কামটোৰ প্ৰতি সেইটো পেশ্যন বিকামেও প্ৰফেশ্যন হৈ যায় চ' মোৰ একচুৱেলি গোটেই লাইনটোৱে পেশ্যন বিকাম প্ৰফেশ্যন হয় চ' মেকআপৰ ক্ষেত্ৰত ভাগটো হৈছে কি মেকআপ আপোনাৰ এটা বেছিকখিনি আপুনি প্ৰথম জনাটো প্ৰয়োজন বেছিকটো জনাৰ পাছত আপোনাৰ ধৰক এটা ব্ৰাইডেল মেকআপটো যিটো বৰ্তমান আমাৰ একদম মানে সাংঘাতিক ধৰণে সকলোৰে মাজত এটা প্ৰফেশ্যন হৈ পৰিছে আৰু ভাল লাগে বহুতজনে আমাৰ অসমততো বহুতেই নাম কৰি আছে সেইটো ৰিলেটেড তো সেই ব্ৰাইডেল মেকআপ হ'ব পাৰে প্ৰস্থেটিক মেকআপ আছে তো এডিটৰিয়েল মেকআপ এটা পাৰ্ট এটা আছে যিটো আপোনাৰ সেই এপেৰেলছত মানে আমাৰ ধৰক মই যে কৈছোঁ মিন্ট্ৰাত আমি কৰিছোঁ বা এমেজন হওক ফ্লিপকাৰ্ট হওক এইবিলাকত এটা যিটো জব কৰিবলৈ দৰকাৰ হয় বা আপুনি যদি কোনোবা এখন ডাঙৰ ষ্ট'ৰতো কাম কৰে মই মানে এইটো মেকআপটোক মই কেৰিয়াৰ কৈ আছোঁ মানে কেৰিয়াৰটো হিচাপে আমাৰ সময়ত আছিলে কি মেকআপ পাৰ্ট বাই পাৰ্ট নাছিলে এটা বিউটি ইণ্ডাষ্ট্ৰী পাৰ্ট আছিলে বিউটি ইণ্ডাষ্ট্ৰী পাৰ্টৰ পৰা সেইকেইটা ভাগ আছিলে তো এতিয়া মেকআপটো বেলেগকৈ অকলে এটা শিকা হয় তো মই ভাবোঁ মেকআপ ছাবজেক্টটো এনেকুৱা হৈ গ'ল কোনোবাই যদি ব্ৰাইডেল ৰিলেটেডো কৰিব খোজে অকল ব্ৰাইডেল কৰিছে কোনোবাই প্ৰস্থেটিকটো অকল কৰিব খোজে প্ৰস্থেটিক মানে কি জানে কেৰেক্টাৰ বা একোটা কেৰেক্টাৰ বনাইছে কেৰেক্টাৰ মেকআপ আৰ্টিষ্টো থাকে কাৰোবাক বুঢ়া বনাই দিছে কাৰোবাক আপুনি অকণমান এবনৰ্মেল লুক দিছে এনিথিং কাৰোবাক পগলা বনাইছে এটা আৰু প্ৰস্থেটিক মানে কাৰোবাৰ লগত আপুনি ধৰক নাকটো জোঙা কৰি পেলাই বিভিন্ন জ্বলা পোৰা গুলি মাৰা কাৰোবাক স্ক্ৰেচ লগা
কাটা ঘাৰ যিবিলাক এক্সিডেণ্টেল কিবা কিবি দেখুৱাব লগা তো সেইখিনি প্ৰস্থেটিকৰো সেইটো এটা প্ৰফেশ্যন আছে সেই সকলোখিনি আপুনি ইতিমধ্যে কৰিছে নহয় জানো মই কৰিছোঁ সেইখিনি সেইটো মানে ভাল লাগে আৰু ছাবজেক্টটো ভাল লাগে কাৰণে গোটেইখিনি অকণমানকৈ কৰিবলৈ চাইছোঁ সাধাৰণ মেকআপ আৰু এনেধৰণৰ মেকআপত কিমান সময়ৰ প্ৰয়োজন হয় প্ৰস্থেটিকটো আচলতে নিৰ্ভৰ কৰিব যে বোলে এনেই মই চিম্পল কৈছোঁ অকণমান জেগা মোৰ জ্বলা লাগে তো সেইটো হয়তো আপোনাৰ 45 মিনিট to 1 ঘণ্টামান লাগিব কিন্তু কিমান ডিপ দেখুৱাব খুজিছে সেইটো নিৰ্ভৰ কৰিব বোলে জ্বলি পেলাই পকি গৈছে বা অলপ বেছি ডিপ অলপ বেছিকৈ দেখুৱাব লাগে দূৰৰ পৰাই কেমেৰাটোৱে দেখুৱাব খুজিছে নেকি বা সেইখিনি বস্তুৰ ওপৰত নিৰ্ভৰ কৰে বহুতখিনি আৰু বাকী যদি বোলে গোটেই গাত কৰিব লাগে বা গোটেই মুখ এখন কৰিব লাগে মিনিমাম হয়তো 2-3 ঘণ্টামান লাগিব এটা বস্তু কমপ্লিট উলিয়াবৰ কাৰণে আৰু কেতিয়াবা এতিয়া যে আমাৰ কিছুমান বলিউড মুভিজ আছে মাজতে কোনখন মুভি জানো ইন্দিৰা গান্ধীৰ লুকটো কৰি দিছিলে এগৰাকী প্ৰিটি শিল্ড শি ইজ অলছ' ভেৰি গুড মানে বহুত ওপৰৰ এগৰাকী তেখেতে কেৰেক্টাৰ মেকআপ আৰ্টিষ্ট হয় তো তেখেতৰ মেকআপবিলাক আপোনাৰ মানে প্ৰায় চাগৈ সেই কেৰেক্টাৰটো বনোৱা হয় বনাই তেখেতসকলে ট্ৰাই কৰা হয় তাৰ পাছতে সেইটো হ'বনে নহয় আকৌ কেৰেক্টাৰটো মুভিখনত হ'বনে নহয় সেইটো চাই মানে যে আচ্ছা সেইটো খাব তো তেতিয়া তেওঁলোকে সেইটো এপ্ৰুভ কৰে তো সেইবিলাক এটা প্ৰচেছ কমপ্লিট এটা প্ৰচেছ হয় প্ৰস্থেটিক মেকআপৰ ক্ষেত্ৰত আৰু ইয়াতো বহুত আছে আমাৰতো অসমত কেইবাজনো খুব ভাল প্ৰস্থেটিক মেকআপ আৰ্টিষ্টো আছে তো সেয়া আৰু প্ৰস্থেটিকটো কৰোঁ মই মোৰ ব্ৰাইডেলৰো আছে ব্ৰাইডেলৰ প্লাছ মোৰ কিন্তু মই তাৰ লগত বহুত বেছি গুৰুত্ব দিওঁ আচলতে বেছিকটো যদি বেছিকটো এবাৰ কৰি লোৱা হয় ন হয়তো তেওঁ বিভিন্ন জেগাত চাকৰি এটা হ'লেও পাবই লাগে আপোনাৰ নিউজ চেনেল হওক লাগে আপোনাৰ এটা মেকআপৰ ডাঙৰ এটা মানে ষ্ট'ৰ হওক বা আপোনাৰ এইবোৰে মানে এপবিলাক যিবোৰ মানে এমেজন বা ফ্লিপকাৰ্ট এনেকুৱা হওক বা ডাঙৰ এনি কোম্পানীত তো সেই বেছিকখিনি জানিলে আমি হয়তো মেকআপটো জনাত বহুত সুবিধা হয় হেৰি কৰি প্ৰিয় দৰ্শক মেণ্ডিবাৰ লগত আমি ইমান সময় বহুতো কথা পাতিলোঁ মেকআপৰ বিষয়ে হয়তো যুৱতী আৰু মহিলাসকলে অকণমান হ'লেও আভাস পাইছে যিসকলে শিকিম বুলি ভাবি আছে আৰু আমি এতিয়া মেণ্ডিবাৰ ষ্টুডিঅ'টো চাবলৈ যাম তাত তেওঁ কেইবাগৰাকী প্ৰশিক্ষাৰ্থী আছে আমি সকলোৰে লগত কথা পাতিম আহকচোন তেওঁ ষ্টুডিঅ'লৈ যাওঁ আজি আমি অনুষ্ঠানৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছোঁহি আমি আহি মেণ্ডিবাৰ ষ্টুডিঅ'ত উপস্থিত হৈছোঁহি আমি কথা পাতিম হাই ইয়াত কেইবাগৰাকী প্ৰশিক্ষাৰ্থী আছে কেনেকুৱা লাগিছে মেণ্ডিবাৰ লগত প্ৰশিক্ষণ লৈ ভাল লাগিছে বহুত ভাল কিমান দিন হ'ল 1 month তোমাৰ আমাৰো 1 month হ'ল একেলগতে আছে আমাৰ হয় কি শিকিছা তোমালোকে আমি মেকআপ শিকি আছোঁ হয় সকলোখিনি মেকআপ যোনখিনি শিকায় আৰু হয় ব্ৰাইড তুমিও শিকি আছা মই শিকি আছোঁ কেনেকুৱা লাগিছে মেণ্ডিবাৰ বহুত বেছি ভাল লাগিছে মানে মেম হিচাপে নহয় মানে ফ্ৰেণ্ডলি হিচাপে চব ফ্ৰেণ্ডলি চব আমাৰ বহুত ফ্ৰেণ্ডলি হয় অঁ গালিও পায় ভালকৈ শিকায়ো চব এভৰিথিং তুমি কি শিকিছা মই পাৰ্লাৰ মেকআপ দুইটা মেণ্ডিবা প্ৰশিক্ষাৰ্থী কিমানগৰাকী আছে বৰ্তমান এতিয়া বৰ্তমান 4 গৰাকী আছে হয় তো আৰু লগতে এইটো আচলতে মোৰ ষ্টুডিঅ' কাম অলপ বিউটি চেলন ৰিলেটেড হয় তো এইফালে এইটো চেলন ৰিলেটেড এইটো আছে আৰু অকণমান মানে স্পাৰ মানে বিউটিৰ যিমান কাম চাম হোৱা হয় আৰু তো তাৰ ৰিলেটেড এইটো হেৰি হয় ইয়াত স্পা কৰা হয় স্পা মানে আপোনাৰ সকলো ধৰণৰ ফেচিয়েলৰ পৰা আৰম্ভ কৰি ফেচিয়েল হয় বডি পলিচিং বডি মাছাজো আছে প্লাছ আপোনাৰ হেয়াৰৰ কাৰণেও আহে ইয়াত হেয়াৰৰ কামো হেয়াৰ স্পা পেডিকিউৰ মেনিকিউৰ আৰু এইটো একচুৱেলি মই খুলিছিলোঁ আচলতে এই ৰুমটো মোৰ এটা বৈশিষ্ট্য আছে এই ৰুমটো আছিলে মোৰ শহুৰ দেউতাৰ চেম্বাৰ তেখেত ডক্টৰ আছিলে তো তেখেতৰ আশীৰ্বাদ স্বৰূপে লৈয়ে মই এইটো ভাবিলোঁ চাগে দেউতাৰ এইটোতে মই কিবা এটা আৰম্ভ কৰোঁ তো প্ৰথম অসমলৈ যেতিয়া আমি ঘূৰি আহিছোঁ তাৰমানে অসমলৈ ঘূৰি অহাৰ পাছত ভাবিলোঁ কিবা এটা খোলোঁ তো মানে যাতে মই শিকোৱাও হয় আৰু প্লাছ মোৰ নিজৰ বিউটি এণ্ড কাম মই ছাৰ্ভিচৰ ৰিলেটেড আৰু গোটেইখিনি হওক মেকআপৰ গোটেইখিনি তো তেতিয়া মই এইটো ৰুমটো ল'লোঁ তাৰপিছত এইটো লাহেকৈ মই 2000 যোৱা বছৰহে অকণমান অকণমান আগবঢ়াইছোঁ আৰু এইখিনি গোটেই বস্তুখিনি আচলতে এটা হেৰি আছে কি
মই কোনো ধৰণৰ মোৰ নিজেই যিখিনি আহি চাগৈ আজি ইয়াত ঘটিছোঁ মানে অলপমান যিখিনি মোৰ নিজৰ মানে পুঁজি গোটাইছোঁ বা কাম কৰি গোট খাই তো তাৰ পৰাই মই এইখিনি বস্তু অলপ অলপকৈ কৰিছোঁ সেইকাৰণে বহুত কিবা এটা সাংঘাতিক কৰা নাই কিন্তু মই যি অকণমান কৰিছোঁ নিজৰ ফালৰ পৰা ৱাৰ্ম ফিলটো দিবলৈ সকলোকে যত্ন কৰিছোঁ খুব সুন্দৰ মেণ্ডিবা অকল যুৱতী আৰু মহিলা ইতিমধ্যে আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকে মেণ্ডিবাক যোগাযোগ কৰিব বিচাৰিব মেণ্ডিবাৰ ওচৰলৈ আহিব বিচাৰিব তেওঁৰ ওচৰত প্ৰশিক্ষণ ল'ব বিচাৰিব হয়তো আৰু তেওঁলোকে কিদৰে আপোনাক যোগাযোগ কৰিব আপোনাৰ ঠিকনাটো মোৰ ঠিকনাটো হৈছে মেণ্ডিজ মেডাছ টাচ টিআৰ ফুকন ৰোড যোৰহাট মানে চোলাধৰা মোৰ ফোন নম্বৰটো হৈছে 8822712597 আৰু এটা নম্বৰ আছে 9971085036 মোৰ ষ্টুডিঅ' মানে মোৰ একদম আপোনাৰ গেটৱে জিমৰ কাষতে তালৈ আপোনালোকে আহিব পাৰে বিউটি ৰিলেটেড হওক বা মেকআপৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত হওক ইয়ালৈ আপোনালোকে আহিব পাৰে ইমানখিনি কাম কৰি আপুনি আগবাঢ়ি গৈছে আমাৰ পোহৰ লাইভেটৰ তৰফৰ পৰা আপোনালৈ বহুতো শুভকামনা থাকিলে আপুনি আমাৰ গৌৰৱ আমাৰ পথ প্ৰদৰ্শক হৈ ৰওক আমাৰ প্ৰেৰণা হৈ ৰওক শেষত আমাৰ পোহৰ লাইভেটৰ যিসকল যুৱতী আৰু মহিলা তেওঁলোকক আপুনি কি ক'ব বিচাৰিব মই ভাবোঁ কাৰো কাৰণে মানে দেৰি নহয় কোনোবা এটা বস্তু আৰু আমি যিমান দূৰ এটা কথাই বিশ্বাস কৰোঁ যিয়ে সপোন দেখা হয় সপোনটোক আপোনালোকে হয়তো শুনিবলৈ অকণমান ইণ্টাৰেষ্টিং লাগে নে অলপ কেনেকুৱা বুজি পায় নে নাজানো সপোনটোক দিঠকত দেখক মানে সপোনটো যেন সঁচা হৈ আছে প্ৰেজেণ্ট টেন্সত কৈ দেখি থাকক মোৰ ভাবোত মানে হৈ যাবই যেনে তেনে হ'লেও হৈ যাব মনেৰে ইচ্ছা কৰক ইচ্ছা কৰিলে আৰু বয়সৰ কোনো কথা নাই ধন্যবাদ মেণ্ডিবা বহুতো শুভকামনা থাকিলে আমাক ইমান সময় দিয়াৰ বাবে আপোনালৈ বহুতো শুভকামনা প্ৰিয় দৰ্শক আজি এগৰাকী প্ৰিয় নাৰী এগৰাকী আদৰ্শ নাৰী আৰু আমাৰ নাৰীসকলৰ বাবে প্ৰেৰণা যুৱতীসকলৰ বাবে প্ৰেৰণা তেওঁৰ লগত আপোনালোকক চিনাকি কৰি দিলোঁ বয়সৰ কোনো সীমা নাথাকে শিক্ষাৰ কোনো সীমা নাথাকে আপোনাৰ সকলোৱে যিসকলে ইচ্ছা কৰে তেওঁলোকে এই সৌন্দৰ্য বিশেষজ্ঞৰ যি প্ৰশিক্ষণ ল'ব পাৰে বিশেষকৈ সকলোৱে সুন্দৰী হৈ থাকিব বিচাৰে সকলোৱে সুন্দৰ হৈ থাকিব বিচাৰে সুন্দৰ প্ৰত্যেকজনে হ'ব বিচাৰে সকলো সুন্দৰ হওক সকলো ভালে থাকক স্বাস্থ্যৱান থাকক এই কামনাৰে আজি পোহৰ লাইভেটৰ বিশেষ অনুষ্ঠান সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভেট ধন্যবাদ অসমৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যোৰহাটৰ আৰবি হাৰ্ডৱেৰ আমাৰ ইয়াত এছিয়ান পেইণ্টছৰ সকলো সামগ্ৰীৰ লগতে এছিয়ান পেইণ্টছ ইজি কালাৰ ছাৰ্ভিচৰ দ্বাৰা কোম্পানী প্ৰশিক্ষিত পেইণ্টাৰৰ দ্বাৰা ৰং কৰাৰ সুবিধা উপলব্ধ হোৱাৰ লগতে এছিয়ান পেইণ্টছৰ কালাৰ কনচালটেণ্টৰ বিনামূলীয়াকৈ পৰামৰ্শ প্ৰদান কৰা হয় আমাৰ ইয়াত এটা দামত ৱালপেপাৰ এটা সকলোৱে ক্ৰয় কৰিব পাৰিব ৱালপেপাৰ 55 স্কয়াৰ ফিটৰ এটা ৰোল 600 টকাৰ পৰা উপলব্ধ হ'ব হাৰ্ডৱেৰ সকলো সামগ্ৰী ইয়াত উচিত মূল্যত পাব আমাৰ ঠিকনা আৰবি হাৰ্ডৱেৰ জেবি ৰোড নিয়াৰ বেজবৰুৱা স্কুল যোৰহাট ফোন নম্বৰ 8638016747 মেইল আইডি rb1@gmail.com Silk House.
কইনা চিল্ক হাউচ অসমীয়া সাজপাৰৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান পছন্দৰ সাজপাৰযোৰ পাব আমাৰ ইয়াত আমাৰ ঠিকনা এটি ৰোড যোৰহাট নিয়েৰ নিউ মেডিকেল যোৰহাট কাপোৰৰ বিপণী ইয়াত উচিত মূল্যত পাট মুগাৰ কাপোৰ পোৱা যায় গুমচেঙলৈ আহক ৰঙালী বিহুৰ আনন্দ লওক আমাৰ ঠিকনা বাহাদুৰ গাঁও বুঢ়াপথ BG ৰোড আস্থা ডায়াগনষ্টিক যোৰহাট 9 অসমবাসী তথা আমাৰ যোৰহাটবাসী ৰাইজক গুমচেঙলৈ স্বাগতম জনাইছো গুমচেং অসমীয়া পাট মুগা কাপোৰ আৰু অসমীয়া গহনাৰ এখন বস্ত্ৰ বিপণী ইয়াত অসমীয়া পাট মুগাৰ বাহিৰেও অসমীয়া পৰম্পৰাগত সাজ পোছাক গামোচা আৰু বিভিন্ন জনজাতীয় বস্ত্ৰ উপলব্ধ হয় আমাৰ ঠিকনা হ'ল নিউ বালিবাট আস্থা ডায়াগনষ্টিকৰ কাষত BG ৰোড যোৰহাট 1 দীপালি মেডিকেল 16 বছৰীয়া অভিজ্ঞতাপুষ্ট যোৰহাটৰ অন্যতম নিৰ্ভৰযোগ্য ঔষধৰ প্ৰতিষ্ঠান ইয়াত ৰোগীৰ প্ৰয়োজনীয় সকলো ঔষধে উপলব্ধ ৰাইজৰ সুবিধাৰ্থে পুৱা 9 বজাৰ পৰা নিশা 12 বজালৈকে ৰাইজৰ সেৱা দীপালি মেডিকেল লগতে সকলো বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগী চোৱাৰ সুব্যৱস্থা আছে আমাৰ ঠিকনা দীপালি মেডিকেল এটি ৰোড যোৰহাট যোগাযোগৰ নম্বৰ 9365764090 মিঠাই খাই ভাল পায় নেকি তেনেহলে আহক আমাৰ বেকলজিলৈ ইয়াত পাব বিভিন্ন সুস্বাদুৰে ভৰা মিঠাই স্নেক ফাষ্ট ফুড লগতে বিভিন্ন অনুষ্ঠানৰ বাবে আপোনাৰ পছন্দ অনুসৰি বিভিন্ন মিঠাই অৰ্ডাৰ লোৱা হয় আমাৰ ঠিকনা বঙালপুখুৰী তিনিআলি যোৰহাট যোগাযোগৰ নম্বৰ 9859329332